100% গ্যারান্টি যেতিয়ালৈকে আপুনি নিজে প্লান দেখুৱা নাই যেতিয়ালৈকে আপোনাৰ লগত কোনো প্লান দেখুৱা নাই তেতিয়া আপুনি কেতিয়াও সাকসেস নহয় ডাইৰেক্টলি মই এটা কাম মানুহক বুজাওক মানুহক কৰিবলৈ শিকাওক আপুনি একো কৰিব দৰকাৰ নাই মানুহ এজনক আপুনি জইনিং কৰিলে তাক শিকাই পছাই দিয়ক তো ভাই প্লান দেখা সিও প্লান দেখালে কাইলৈ সি তাৰপৰা প্লান দেখালে যেতিয়া ডুপ্লিকেট হৈ গৈ আছে ডুপ্লিকেশ্যন হৈ গৈ আছে তেতিয়া আপোনাৰ সাকসেস অলৰেডি বুজি পাইছে আপুনি তো দেখে সাকসেসৰ কথা ক'লে লাইন নাই বিলিভ কৰে আপুনি আপুনি মই এই পৰ্যায় নোপোৱালৈকে লাগি থাকিব লাগিব প্ৰথমতে মই কোৱা নাই যে কাইলৈৰ পৰা আপুনি নিজে প্লান দেখাওঁগে নহয় আপুনি আপোনালোক ইউজ কৰিছে কৰি থাকক কিন্তু পৰাপক্ষত আপুনি নিজৰ ভৰিত খাৰা হ'বলৈ প্ৰয়োজন নিজৰ ভৰিত যদি খাৰা নহয় আপুনি কেনেকৈ খোজকাঢ়িব আপুনি যদি অকল আপোনাৰ কাম কৰি থাকে আপুনি এদিন ফিউজ হৈ যাব 90% মাজত ধাপকে পৰি যাব ঘৰৰ ওচৰত কোনোবা যদি কোম্পানীত যদি এইবিলাক এনেকৈ মাতিব এইবিলাক মই কৰিছিলোঁ সফল এতিয়া একো নাথাকে তই যা কোনে ক'ব তেনেকৈ ক'ব নে কওক মই কিন্তু কৈ দিম এইবিলাক কিন্তু নহয় একচুৱেলি অলৰেডি আমি মানুহক এটা নিগেটিভ হ'ব কাৰণ মই নোৱাৰিব পাৰোঁ কোনোবা পাৰিছোঁ ডেফিনেটলি মই এইটো ক'ব বিচাৰোঁ যে যেতিয়ালৈকে আপুনি নিজে প্লান নেদেখাব তেতিয়া আপুনি সফলতা কেতিয়াও আশা কৰিব যিমান দিন আপুনি আপোনাৰ লগত ভৰসা কৰিব সিমানে আপুনি জপাত হৈ গৈ আছে এদিনকে আপোনাক ফুৰি নচলিব হাতে নচলিব কেনা ইতিমধ্যে আপুনি জন্ম পাই শিকাই নাই কেনেকৈ খোজকাঢ়িব লাগিব এইটো আজি আপুনি মই প্লান দেখালে কোনো বেয়া কথা নহয় কাৰণ আপুনি মই নাজানো হয় ন কিন্তু আপুনি মই নিশিকাটো আপোনাৰ মোৰ ডাঙৰ বেমাৰ হৈ পৰিছে আৰু নিশিকোতে যেতিয়া গৈ আপোনালোকে কলিকতা মুম্বাই দিল্লী পাবগৈ আপুনি মই লখিমপুৰ বিচাৰি নিলোঁ কেতিয়াও হ'ব আৰু তেতিয়া মোক আপোনালোকৰ নিজৰ হাত চলাব বিচাৰিলেও নচলিব আগতে আপোনালোকৰ হাতখন শিকি নগ'লোঁ কেনেকৈ চলাব লাগে আৰু নিজে শিকি নগ'লোঁ লোককো নিগ'লোঁ মই আজি খেলাৰ ড্ৰাইভ চেভিং কৰি কাম নাই জিৰ' এতিয়া আপোনালোকে এটা কথা বিলিভ কৰক আপোনালোকে আমি যদি নিজে প্লান নেদেখুৱা লাগিব মোৰ মই কাৰোবাৰ মই আমাৰ যদি আমাৰ CMD ছাৰ অৰ্জুন শৰ্মাৰ ওচৰত যদি আমি ৰখি থাকিছোঁ যে ছাৰ আহিলে প্লান বুজাই দিব তেতিয়াহ'লে আপোনালোকে জইন কৰিব পাৰিলেহেঁতেন নিব কেইদিন আহিব তেওঁ হাৰিয়ে যাব বছৰৰ মাহত কেইদিন আহিব গতিকে আল্টিমেটলি বিজনেছটো হৈছে আপুনিয়ে কাম কৰিব লাগিব আপোনাৰ হৈছে আপোনাৰ আপোনাৰ এটা ৰাস্তা বা আপোনাৰ সহায় দেখাই দিয়া এটা ৰাস্তা আপুনি আপলাইনৰ বিজনেছ নহয় আপলাইনে কৰিলেহে আপুনি যাব এইটো নহয় বিজনেছ হৈছে আপুনি নিজে কৰিব লাগিব আপোনাৰ লাভ হৈছে যে আপোনাৰ ছাকচেছৰ লগত কোনোবা যোৱা এজন মানুহ আছে বেলেগ কনচেপ্টত সফলতা অকলে নিজেই ল'ব লাগিব ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আপোনাৰ সফলৰ লগত কোনোবা যাব বিচাৰি আছে আপোনাৰ লগত যাব বিচাৰিছে বুজি পাইছে মই কৈছোঁ গতিকে আপোনালোকে তেনেকৈ কাম কৰক আৰু আমাৰ আপোনালোকে গৈ নহ'ব আমাৰ কিছু প্ৰগ্ৰেম আছে তো মই মোৰ স্পীচ ইমানতে সমাপ্ত কৰিছোঁ তো তাৰ কাৰণে স্পীচ সমাপ্ত সকলোকে এবাৰ খাৰা হ'ব কৈছোঁ প্লিজ আপোনালোকে এবাৰ উঠি দিয়ক তো আপোনালোকে আমাৰ এটা যদি আমি সৃষ্টি কৰিছোঁ সকলোৱে মোৰ লগত একেলগে চিঞৰিব অ'কে 1 2 3 1 যে টিম চেম্পিয়ন আপোনালোকে বুজি পাইছে আপোনালোকে আমাৰ টিমটোৰ নাম আছে টিম চেম্পিয়ন আৰু আমাৰ কোম্পানীৰ নাম আছে সফল ইণ্ডিয়া তো আপোনালোকে ক'ব যে টিম চেম্পিয়ন যে সফল ইণ্ডিয়া তো 1 2 3 যে টিম চেম্পিয়ন যে টিম চেম্পিয়ন যে সফল ইণ্ডিয়া যে সফল ইণ্ডিয়া যে টিম চেম্পিয়ন আপোনালোকৰ জোচে আহা নাই বহুত ভাগৰ লাগি আছে কোনো কথা নাই লাষ্ট এবাৰ ওৱান টাইম ওৱান তো যে টিম চেম্পিয়ন যে সফল ইণ্ডিয়া